সর্বরূপ অন্তিম করি বিধাতারে অপূর্ব সৃষ্টি বলি দায়িত্ব সর্বযুগের এই লঙ্কাবধূর ভগবান দেবতারে অমূল্য আর কিছুদিনের পাছত পৃথিবীতে মহাপ্রলয় আরম্ভ হব। এই মহাপ্রলয়তে তরদিন জীব আদি কৰি মনুষ্যকে ধৰি একোৱে বাচি নাথাকিব। অকল অঘৰী দানৱবিলাকে মৰি দাঙি উঠিব। স্বৰ্গ আক্ৰমণে কৰিব পাৰে। ইয়াৰ উপায় কি ভগৱান? তেতিয়াহ'লে দেৱতাসকলক পূজা যদি নহয় তেন্তে ইয়াৰ উপায় কি হ'ব? পূজা পাতল লগোৱাটো আমাৰ বাবে দুৰ্ভাগ্য। এই সংসাৰত পূজা পাতল তাত যোগ্য যদি আমি নেপাওঁ অধৰ্ম এফালৰ পৰা টানি ধৰিব। এই ক্ষেত্ৰত মৃত্যু হ'ব থকা জীৱন অন্যদিক মোৰ নামতো পূজা পাতল একোৱেই নহয়। মোৰ পাত্ৰ ৰংনগৰৰ পাপীক শাস্তি প্ৰদান মহাপ্ৰলয়ত যিসকল মৃত্যু হ'ব সেইসকলক মই দাদা শাস্তি কৰিব লাগিব। এতিয়া এই মৃত্যুসকলক এখন নতুন নিৰ্মাণ কাৰ্যকৰী কৰিম। আপুনি জানি আমি এতিয়াই প্ৰভু বিষ্ণু কাষলৈ গৈ ইয়াৰ ওপৰত আলোচনা কৰোঁ। আমি যেনেকে হ'লেও তেন্তে লৈ থকাৰে আইন পৰিচয় ভগৱান যিমান যে মই সহায় ভংগ কৰিছোঁ